কেইজনমান মানুহে মোক তেনেকৈ কৈছে বুলি মোৰ কিবা হ'ব নেকি একো নহয় চাবি এতিয়া তই চাবি মোৰ পিছে পিছে গোটেইগাল ঘূৰি আহিব সঁচাকৈ কৈছোঁ মই গাড়ীত বহিলোঁ নহয় গাড়ীত বহি আমাৰ তাৰপিছত ভৰলুত জুবিনদাৰ প্ৰগ্ৰাম আছে ভৰলুলৈকে গোটেই হাজাৰ হাজাৰ ল'ৰা বাইক লৈ পিছে পিছে জয় জুবিনদা কৰি আহি ওলাইছে গতিকে কি ক'ম আৰু সেইটো অৰাটোৱে তেনেকুৱা তেওঁ বেলেগ অৰা কিন্তু তেওঁ মানুহ মানে ধৰি লওক তেওঁক যদি কোনোবাই বেয়াও কৈ দিয়ে সন্মুখত আহিলে কিন্তু কেতিয়াও ক'ব নোৱাৰে তেওঁক ভাল পাই যাব মানে তেওঁৰ ব্যক্তিত্বটো দেখি আৰু এটা কথা মই মন কৰিছোঁ জুবিনদাই কোৱা প্ৰতিটো বেয়া কথা বেয়া ব্যৱহাৰত একোটা একোটা ডাঙৰ ডাঙৰ কথা লুকাই থাকে আৰু যিটো সহ্য কৰিব নোৱাৰি পেলাই তেনেধৰণে দাদা তাৰমানে নিজৰ মানে খং উঠি পেলাই এগ্ৰেছিভ হৈ যায় সেইবিলাক সেইটো কথা গৰিমা বাও কৈছিলে মোক যে তোমালোকে গম পাবা যে গলিদাৰ মানে যদি খং উঠিছে যদি কিবা বেয়া এটা কিবা কৈছে নহয় জানিবা গলিদাৰ ভিতৰত কিবা এটা চলি আছে সেইকাৰণে এনেকুৱা ধৰণে কৈছে আৰু সেইটো কিন্তু তেওঁৰ ব্যক্তিগত নহয় কিন্তু কোনোবা ডাঙৰ কিবা এটা দেখি পেলাই কৈছে কিন্তু